আৰু এটি ফুলাম জাপিৰে তেওঁক আদৰণি জনাবলৈ পাৰ্শ্বজ্যোতি বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি খুব দেৰি নকৰোঁ, তেওঁলোকৰ বাবে আপোনালোক অধীৰ অপেক্ষাৰে ৰৈ আছে। আমি তেওঁলোকক তেওঁলোকৰ অনুষ্ঠান আগুৱাই নিবলৈ অনুৰোধ জনালোঁ। ইয়াতে জন্ম মোৰ। আপুনি জন্ম হৈছিল ন? কি ফটোৱা কথা কয় আপুনি? কি হৈছে? মই কণী ফুটি ওলাইছিলোঁ। শুনিছে? নাই কওক কওক, কি কৈ আছে কওক। এজন কণী ফুটি ওলাই আহিলে। এইবাৰ জীৱনত প্ৰথম ইমান বছৰ বেহাৰবাৰী কৰিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম মই ওলাই আহিছোঁ আমাৰ সকলোৰে মৰমৰ খিয়ালৰ লগত। আমাৰ আৱেগ, আমাৰ প্ৰাণ, বহু কষ্ট, বহু ত্যাগৰ ফলত এনেধৰণৰ বিহু এখনে প্ৰাণ পাই উঠে। আমাৰ দৰে শিল্পীয়ে আমন্ত্ৰণ পাওঁ আপোনালোকৰ লগত দুই এষাৰ কথা পাতিবলৈ, আপোনালোকৰ মৰম আশীৰ্বাদ বুটলিবলৈ। এই কষ্ট, এই ত্যাগৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ, সমিতিখনক এটা আশীৰ্বাদ দিয়ক হাত চাপৰিয়ে, যাতে এনেধৰণৰ অনুষ্ঠানেৰে অঞ্চলটোক জীপাল কৰি ৰাখে। বহুত বহুত ধন্যবাদ। আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ মোৰ ককাইদেউ চিনাকি আমাৰ অংকুৰদা। এই ককাই বিয়াটো না জানেই আপোনাক, তথাপিও এবাৰ নামটো ল'লে মোৰো ভাল লাগিবতো। ককাইদেউৰ খা খবৰ ৰাখে আমাৰ, তেওঁৰ শিল্পৰ প্ৰতি, শিল্পীৰ প্ৰতি ইমান মৰম। থেংক ইউ আপোনাকো, থেংক ইউ দাদা। বিহুৰো লগ জনালোঁ। আগতেও যোৰহাটত আহিছোঁ, দাদাহঁতৰ লগতো যোগাযোগ হৈ থাকে। আপোনালোকৰ এই মৰম চেনেহটো সদায় থাকক। আমিও চেষ্টা কৰিম সদায় আপোনালোকক বিশুদ্ধকৈ বিনোদন দিবলৈ, যাতে আপোনালোকৰ হাঁহিবোৰ সঁচা হৈ থাকে। আমিও সেইটো চেষ্টা কৰিম। বাকী পুনৰ সকলোকে ধন্যবাদ জনাই বোলে হৰি হয়তো মুখস্থ আছে ন? আৰু খাটনিয়াৰ এইবাৰতো আপুনি গম পাইছে আমি প্ৰশাসনৰ লগত জড়িত মানুহ, গতিকে কমিটিখিনিয়ে আমি আহিলে ভালো পায়। গোটেই মানুহখিনি আপুনি চিজিলকৈ পঢ়াই দিয়াৰ বাবে কমিটিয়ে আপোনাক বহুত ভাল পাইছে। নাই নাই, মই মানে মোৰ কথাটো হৈছে মই কাম নকৰিলে নাই, কিন্তু যেতিয়া কৰোঁ নহয় মই উশাহ ল'বলৈও পাহৰি যাওঁ। মই সঁচাকৈ কৈছোঁ। এতিয়া চাওক, এটা আমি অতীজৰ পৰা দেখি আহিছোঁ যে অলপ মহিলাসকল বিশেষকৈ এনেকৈ ধুনীয়াকৈ বহুৱাই, আমাৰ ডেকাসকল এনেকৈ কাষত ৰৈ থাকে, VIP সকল আগত বহে। ছাৰ মই অকণমান ছিষ্টেমটো সলাই দিছোঁ। কি সলালে? ছিষ্টেম মই সলাবলৈ বাধ্য, হয়নে নহয় কওক? আজি বিহুৱে বিশ্ব অভিলেখ স্থাপন কৰিলে, কিমান ভাল লগা কথা জাতিৰ কাৰণে। গামোচাই GI টেগ পালে, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, কিমান ভাল লগা কথা, হয়নে? আৰু এনেকুৱা এটা কথা মই যদি আপোনালোকক কৈ দিওঁ, মই জানো আপোনালোকে জাউৰীয়া হাত চাপৰি বজাব, কাৰণ আমাৰ ভাৰতবৰ্ষই জনসংখ্যাক চীনত পিছ পেলাই দিলে। এইটো চাপৰি বজাবলগীয়া কথা নহয়। এইটো কি ভাল কথা হ'ল? কিয় চাপৰি বজাই দিলে ক'লো কাৰণে? এইটো কাৰণে আমাৰ কিমান অসুবিধা হ'ব আপোনালোকে জানেনে নাই? জানে, জোচতে বজাই দিলে। অৰ্থনীতিৰ প্ৰব্লেম হ'ব, নিবনুৱা সমস্যা হ'ব, খাদ্য সমস্যা হ'ব। বাকীকেইটা মানুহ নিবনুৱা বুলি একো সমস্যা নাই। কেনেকৈ নিবনুৱা মানে বনোৱা, এটা হৈছে বনোৱা যি কাম কৰিব, এটা হৈছে এলেহুৱা যি কাম নকৰে। নিবনুৱাটোৰ মাজত কি আকৌ? কাম কৰিলেই হ'ল। আজিকালি দেখোন আমাৰ ল'ৰাবোৰে ঢেৰ কাম কৰে। আজিকালি দেখোন চুলিও কাটে, কোনোবাই জোতাও চিলে, কাপোৰো চিলে, চব্জিও বেচে, ডাঙৰ ডাঙৰ অফিচাৰো আছে। চব আমাৰ নিজৰ মানুহে আজিকালি কামে বনে ধৰিছে, কৰ্মসংস্কৃতি গঢ়ি উঠিছে, হয়নে নহয়? আপোনালোকে চাব নিজৰ অঞ্চলত কিবা নহয় কিবা এটা ল'ৰালৰি আজিকালি কৰে। নিবনুৱা সমস্যা কাম নাই। কাম কৰক বনোৱা, যদি নকৰে তেওঁ এলেহুৱা। নিবনুৱা সমস্যা বুলি একো নাই। চাওক, এইটো বিশুদ্ধ হাত চাপৰি যে 2টা নে 3টা বাজিছে, অথনিটো ভেজাল যে এনেই বাজিছে বোলে হৰি মজা লাগে আকৌ কথা পাতি, পাহৰি যাওঁ ঘৰ সংসাৰ, দুজনী বুলি কিবাকৈ তিষ্ঠি আছোঁ। ছাৰ মই মানে কি কৰিলোঁ, যিহেতু আমাৰ বিহুৱে এটা পৰ্যায় পালেগৈ, মই এইবাৰ আগৰ ফৰ্মেটটো ৰখা নাই। এইবাৰ মই কি কৈছোঁ, যিসকল মানুহ VIPত বহুৱাই দিয়ে মই সেই মানুহখিনি পিছলৈ দি দিছোঁ। বেয়া পাব নেকি? নাপায়। তেওঁলোকক পিছত থ'লেও তেওঁলোকে ভিৰ ফালি আহি আগ পাবহি, অভ্যাস যে। আৰু যিসকল পতি পত্নী আহিছে, স্বামী স্ত্ৰী, তেওঁসকল একেলগে বহে ন এনেই। মই এইবাৰ চাই বেলেগ বেলেগ কৰি দিছোঁ, মতাখিনিকো একফাল, আমাৰ মহিলাসকলক একফাল। এইটো বেয়া কাম কৰিছে নেকি? এইটোৱে এই বছৰৰ সৰ্বশ্ৰেষ্ঠ কাম। কেনেকৈ? যিসকল পুৰুষক মই যে অঁতৰাই